হেল্ল' বন্ধুসকল মই সুৰজিত মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ পুনৰবাৰ সো আজি আপোনালোকৰ বাবে এটা এনে ধৰণৰ টপিক লৈ যি টপিক আপুনি ভাবি আছে হয়তো আপুনি কৰিম বুলি ভাবি আছে কিন্তু কৰিব পৰা নাই আৰু জনা নাই তেনেকুৱা কি এপৰ দ্বাৰা সেইটো কৰিব পৰা যাব সো বন্ধুসকল মই জনাব বিচাৰি খুকি হৈছোঁ যে আপোনালোকৰ বাবে এনেকুৱা এটা এপ বিচাৰি পাইছোঁ যিটো আপুনি বনাব পাৰিব লোগো সো এইটো টপিক হৈছে আপুনি নিশ্চয় থাম্বনেইলটো চাই মোৰ এই ভিডিওটো আহিছে সো লোগোটো কেনেদৰে বনাব পাৰি মই আপোনাক বুজাই দিম সো আপোনাৰ লোগোটো এনে ধৰণে বনাব লাগিব যে প্ৰথম আপুনি নকওঁ কিন্তু ভিডিওটো লাষ্টলৈ গম পাব লোগোটো কেনেদৰে বনাব পাৰিব সো আপুনি ভাবি আছে হয়তো আপোনাৰ লোগো লগোৱা প্ৰফিট কি মানে আপোনাৰ লাভ কি হ'ব যে লোগোটো লগোৱা এটাই লাভ হ'ব যে আপুনি যেতিয়া আপুনি লোগো এটা আপোনাৰ ইউটিউব চেনেলত লগাব তেতিয়া আপোনাৰ ইউটিউব চেনেলত যে লগোৱাৰ লগে লগে আপুনি এটা ভিডিও পোষ্ট কৰিব ভিডিওটো পোষ্ট কৰাৰ লগে লগে আপোনাৰ যে আপুনি যিটো ভিডিও পোষ্ট কৰিব এজন ব্যক্তিয়ে চাব সেই ব্যক্তিয়ে চোৱাৰ পিছত আপোনাৰ ভাবিব যে এই ভিডিওটো ভাল হৈছে বা তেনেকুৱা কিবা যি নহওক কমেন্ট পাছ কৰিলে সেই কমেন্টটো পাছ কৰাৰ পাছত আপোনাৰ পুনৰ যেতিয়া আপোনাৰ চেনেলটোলৈ আহিব বা আপোনাৰ ভিডিওটো আব পাৰিব তেতিয়া সেই আপোনাৰ লোগোটো চাই গম পাব যে কি হয় এইটো মই আপোনাৰ এইটো আগৰ দিন মই এনেকুৱা এটা ভিডিও চাইছিল যে এই লোগোটো আছিলে এইটো আমুকটো চেনেলি সো তেনেকুৱা এটা লোগো আহিব আপুনি লোগোটোৰ বাবে তেনেকুৱা এটা প্ৰফিট হ'ব সো তেনেকুৱা আপুনি কোনটো ধৰণৰ ইনষ্টাগ্ৰাম হওক আপোনাৰ ইউটিউব হওক আপোনাৰ ফেচবুক হওক হোৱাটছএপ হওক সবতে এই লোগোটো লগাব পাৰিব সো আহকচোন আৰু আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এই ভিডিওটো ভাল পায় এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব সো আহকচোন প্ৰথমতে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ইন্ট্ৰো লগাই লওঁ প্ৰথমতে আপোনাৰ ওচৰত পিকচাৰ এপটো থকা বহুত জৰুৰী মই ডেছক্ৰিপশ্যনৰ লিংকটো দিম আপুনি তাৰ পৰা ইনষ্টল কৰি ল'ব অলপ সময় ল'ব অন কৰাৰ পাছত অন হোৱাৰ লগে লগে হোম পেজত দেখিব প্লাছ আইকনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে বহুত ধৰণৰ বেকগ্ৰাউণ্ড দেখিবলৈ পাব কিন্তু আপুনি হোৱাইট বেকগ্ৰাউণ্ডটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে ফাৰ্ষ্ট আপুনি যাব টুলছত ক্লিক কৰাৰ লগে লগে বহুত অপশ্যন ওলাব তাত গ্ৰুপত যাব আৰু স্কোৱাৰটো ক্লিক কৰি ল'ব স্কোৱাৰটো হৈছে এইটো স্কোৱাৰটো ক্লিক কৰি ল'ব স্কোৱাৰটো সিলেক্ট কৰিলে এইকাৰণে ভাল হয় যে আপোনাৰ সব ফালৰ পৰা সমান হয় সব ফালৰ পৰা সমান দেখিবলৈ পোৱা গৈছে তাৰ পৰা যাব আপুনি টেক্সট চেনেলৰ আপোনাৰ প্ৰথমটো লোগো মানে প্ৰথমটো কেৰেক্টাৰ আপুনি সিলেক্ট কৰিব মোৰ হৈছে জি সিলেক্ট কৰাৰ লগে লগে আপোনাৰ নানা ধৰণৰ ইয়াত কালাৰ পাব আপুনি প্ৰথমটো মোৰ মতে আপুনি কালাৰ ল'ব ব্লেক আৰু নানা ধৰণৰ ফন্ট দেখিবলৈ পোৱা যাব ফন্টখিনি আপোনাৰ নিজৰ পছন্দ মতে ল'ব পাৰে আৰু নানা ধৰণৰ ফন্ট আছে সব কিন্তু মই আপোনাক কম যে আপুনি প্ৰথম বা দ্বিতীয়টো ফন্ট ব্যৱহাৰ কৰক আপোনাৰ লোগোৰ কাৰণে প্ৰথম আৰু দ্বিতীয়টো ফন্ট বহুত ভাল লাগে দেখিবলৈ চক কিমানখিনি ফন্ট ইয়াত আছে আপুনি যিমানখিনি ভাবিব তাতকৈ বহুত গুণ বেছি ফন্ট ইয়াত উপলব্ধ আছে মই আপোনাক কম যে আপুনি ফাৰ্ষ্ট আৰু সেকেন্ডটো ব্যৱহাৰ কৰক আহক মই প্ৰথমটো ব্যৱহাৰ কৰি দেখাইছোঁ আপোনাক জাষ্ট শিকিবৰ কাৰণে মই ভিডিওটো বনাইছোঁ আপুনি সময় ল'ব সময় লৈ পিনে ভালদৰে এটা লোগো বনাব পাৰিব মই 5-2 মিনিট সময়ৰ ভিতৰত এটা লোগো বনাই দেখাম সো প্ৰথম ফন্টটো সিলেক্ট কৰিলোঁ অকমান ডাঙৰ কৰি অলপ ডিফাৰেণ্ট দেখিবৰ কাৰণে অলপ বেকা কৰি ল'লোঁ অকমান ডাঙৰ কৰিলে অলপ আগলৈ দিম যাতে হিটো আপোনাৰ যিটো কেৰেক্টাৰ নেক্সট ল'ব সেইটো কেৰেক্টাৰ আপুনি যাতে আপোনাৰ ইয়াত মিলিব সো মোৰ সেকেন্ড হৈছে আকৌ যাব সেম প্ৰসেছত যাব গৈ পিনে আকৌ ল'ব সেকেন্ড কেৰেক্টাৰ হৈছে এছ সো ক্লিক কৰি ল'ব তাৰ পিছত যাব কালাৰৰ পিছত যাব মই বা লম দেখিবৰ ভাল হোৱাৰ বাবে এটা এছটো লোৱাৰ বাবে অকমান জুম কৰি সাইজটো সমান কৰি ল'ব জিটো লগত আপুনি যিটো কেৰেক্টাৰ লয় সেইটো লগত সমান কৰি ল'ব সো অকমান স্পেচ দিব যাতে দেখিবলৈ ভাল হয় চক অলপ কিমান ডিফাৰেণ্ট হ'ল প্ৰথমতকৈ দেখিবলৈ হয়নে এটা চক অলপ মিলাই ল'ব ওকে কৰি ল'ব তাৰ পিছত যাব আপুনি ক'ত গ'লে ভাল হ'ব তাৰ পিছত যাব আপুনি ড্ৰত যাব ওকে অকণ মিলাই লৈছোঁ ৰ'ব ড্ৰত ক্লিক কৰিব এইটো মিলাই হোৱাৰ পিছত জুম কৰি চাব পাৰে আৰু ড্ৰত ক্লিক কৰিব ড্ৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ আহিব পেঞ্চিলডাল ক্লিক কৰিব বেলেগ ক্লিক নকৰিব পেঞ্চিলডাল ক্লিক কৰি আপুনি যাব প্ৰথম ইয়াত নগৈও আপুনি বেলেগতো কৰিব পাৰে মই পাছত দেখাম ইয়াত আপুনি বেকগ্ৰাউণ্ড সিলেক্ট কৰিব ফাৰ্ষ্ট হৈছে আপোনাৰ হোৱাইট মানে মোৰ হোৱাইট সো হোৱাইট কৰি ল'লোঁ তাৰপিছত যাব ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি কাটমাৰ্ক দিবৰ কাৰণে এইটো ল'ব কিন্তু আপুনি ফিল নকৰিব এইটোত ৰাখিব কাটমাৰ্ক লগাব সেইবাবে আপুনি ফিলত ৰাখিব ফিল কৰিলে আপুনি টানি লৈ ইয়াত লগাব আপুনি জাষ্ট মই দেখাবৰ কাৰণে কৈছোঁ বেছি সময় লোৱা নাই অলপ ফাষ্ট কৰি দিছোঁ এনেদৰে ক্লিক কৰি
মানে পেষ্ট কৰিব পেষ্ট কৰাৰ পিছত অ'কে কৰি দিব চাওক কিমান ডিফাৰেণ্ট লাগিছে দেখিবলৈ ফাৰ্ষ্টতকৈ এতিয়া আপুনি নিজৰ পচন্দৰ মতে যাব আকৌ আহিব ইয়াত অ'কে এইবাৰ ফিল নকৰিব ফিল ছাইডতো কৰিব অলপ মিলাই ল'ব মিলাই লৈ পিনে আপোনাৰ লগ'টো ছাইজত ৰাউণ্ডটো বঢ়াই ল'ব বঢ়োৱাৰ লগে লগে আপোনাৰ দেখিব যে লগো সাইজত আহিছে তেতিয়া আপুনি ষ্টপ কৰি ওকে কৰি দিব আপোনাৰ সোঁহাতে ওপৰত ৰাইট ক্লিকটো কৰি দিব কৰাৰ লগে লগে আপুনি চাব আপোনাৰ লগোটো বহুত ডিফাৰেণ্ট লাগিছে আৰু এই ভিডিওটো কেনে লাগিলে মোক জনাবলৈ কমেন্ট কৰি নাপাহৰিব এতিয়া এটা কমেন্ট কৰি জনাই দিয়ক তাৰ পৰা যাব আকৌ আপুনি টুলছত গৈ পিনে লগো সাইজত ইয়াত ক্লিক কৰিব লগো সাইজ হৈছে ৰাউণ্ড সেইকাৰণে আপুনি ৰাউণ্ডটো ক্লিক কৰিব আপুনি ইয়াত দিয়াৰ লগে লগে বেকগ্ৰাউণ্ডৰ যিমানখিনি আছিলে এক্সট্ৰা বেকগ্ৰাউণ্ডৰ কালাৰ কাট খাই অকল আপোনাৰ লগো সাইজটো ৰৈ যাব ৰোৱাৰ লগে লগে আপুনি চাব যে আপোনাৰ লগোটো বহুত ডিফাৰেণ্ট লাগিছে আপোনাৰ নিজৰ পছন্দ মতে কালাৰ চুজ কৰিব পাৰে মই নিজৰ ভাল লগা কালাৰ চুজ কৰিছোঁ আৰু আপুনি ভিডিওটো কেনে হৈছে মোক প্লিজ আপুনি কমেন্ট সেকশনত জনাব এটা লাইক আপুনি যদি কৰে মোৰ বাবে বহুত মোটিভেশ্যন হয় মই এই লাইকটোৰ বাবে আৰু ভিডিও বনাও সো গাইজ প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধুবৰ্গকো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো এটা লগো বনাব পাৰে তাৰ পিছত আহক আপোনাৰ নিজৰ নামটো এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ লগে লগে আপোনাৰ নিজৰ চেনেলটো পাছৰ চেনেলটো এড কৰিব পাৰে ওকে মই ইয়াত ইভিটি লিখি দিলোঁ ওকে ক্লিক কৰি আপোনাৰ নিজৰ পছন্দৰ মতে আৰু এটা কথা মনত ৰাখিব সদায় আপুনি যিটো কালাৰ প্ৰথম আখৰটোৰ ওপৰত ব্যৱহাৰ কৰিছে যেনেকৈ মই যিটোত কৰিছিলোঁ ব্লেক আপুনি যিটো ফাৰ্ষ্টটো কালাৰ কৰে ঠিক তেনেদৰে নেক্সটটো কালাৰ ল'ব যেনেকৈ মই এতিয়া সুৰজিত ইভিটি লৈছোঁ ব্লেক সো আপুনি ফন্টটো সিলেক্ট কৰি ল'ব নিজৰ যিটো আপুনি ফন্ট ভাল লাগে সেইটো ফন্ট ব্যৱহাৰ কৰিব যাতে আপোনাৰ লগোটো বহুত ইউনিক লাগে সো কিমানখিনি ফন্ট আছে তাৰ পিছত মই ব্যৱহাৰ কৰিছোঁ মোৰ নিজৰে ফন্টটো সো চাওক সুৰজিত ইভিটি চাওক তাৰ পিছত আপুনি মিলাই ল'ব আপোনাৰ যেটো তলত বৰ্তমান লিখিছিলে ফন্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত কৰাৰ লগে লগে আপুনি কৰিব ওকে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰাৰ লগে আপোনাৰ লগো হৈছে তৈয়াৰ 5 মিনিটতে সো গাইস আপুনি এই লগোটো এনেদৰে 5 মিনিটতে লগো বনাব পাৰে কিমান ভাল লাগিছে প্ৰথমতকৈ আপুনি এবাৰ লক্ষ্য কৰক আপুনি এনেকৈ সময় দি বহুত ভাল লগো বনাব পাৰিব আপুনি এই লগো এটা বিজনেসও কৰিব পাৰে মই নেক্সট ভিডিওটো জনাম ইয়াত ওকে কৰি ল'ব আপুনি যিখিনি এড আহে এডখিনি কাটি দিব তাৰ পিছত কৰিব আপুনি সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ লগো হৈছে তৈয়াৰ আৰু আপোনাৰ যাব আপুনি গেলেৰীত গৈ চাওক আপোনাৰ লগোটো কিমান ডিফাৰেণ্ট আছে সো প্লিজ গাইজ ভিডিওটো কেনে হৈছে কমেন্ট কৰি জনাবা লাইক শ্বেয়াৰ কৰি দিবা তোমাৰ এটা ফেমিলি হওক তোমাৰ বন্ধু হওক সবকে শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এটা ভাল লগো বনাব পাৰে সো থ্যাংক ইউ সো মাচ গাইজ এনেদৰে ভিডিওটো শেষলৈকে চাই থকাৰ বাবে থ্যাংক ইউ সো মাচ গাইজ লগ পাম পিছৰটো ভিডিওত বাই বাই গাইজ